মোৰ হাজবেণ্ডে প্লেন চলালে কিয় মোৰ ভয় নালাগে কথাটো জানো আহক আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ মান আঁতৰত মানে গেটৱে বুলি মল এটা আছে একমাই গেটৱে বুলি কয় চ' তালে মানে আমি মাজে সময়ে যাওঁ তাত খোৱা আপোনাৰ জাপানিজ কোৰিয়ান ৰেষ্টুৰেণ্ট মানে এগালো চ' বিধে বিধে মাছৰ আইটেম পায় ভাল লাগে আৰু চ' আমি তাত প্ৰায় যাওঁ কাপোৰ কানিও ঢেৰ আছে তাত বজাৰ মানে যি লাগে ঘৰৰ আইটেম যেনেকৈ ঘৰৰ বস্তু তাৰপৰা আপোনাৰ ল'ৰা ছোৱালী খেলা ধূলা সেইবোৰো আছে চ' আমি তাত যাওঁ আমাৰ জানে আকৌ সেই জেগা এটাত একদম ভৰ লাগি ৰৈ থাকিব সি মানে সেইখিনিৰ পৰা নলৰে তাৰপৰা মই টানি টানি আনিব লাগে তাক বোলো ইমান মানুহৰ আগত লাজো লাগে সি সেইখিনিতে ভেবা লাগি ৰৈ থাকে তাৰপিছত আৰু ইয়াৰ বাৰ্থডেও আহি আছিলে মই বোলো বাৰ্থডেতনো কি গিফ্ট দিওঁ বাৰ্থডেত প্ৰায় মানে কি আৰু কেক কাপোৰ সেয়া ইমান তাৰ চখো নাই কাপোৰ কানি তাৰ ইলেক্ট্ৰনিক্স বা সেইবোৰত বেছি চখ আৰু পুৰণা তাকো এণ্টিক বস্তু তাৰপৰা মই বোলো সেই জেগাকণ য'ত সি থিয় হৈ থাকে সেইটো আচলতে মানে ফ্লাইট চিমুলেটাৰ তো আপোনাৰ মানে তাতে এই পাইলটবোৰক মানে হেৰি ট্ৰেইনিঙো দিয়ে আপোনাৰ ছেশ্যন এটা নৰ্মেল মানুহেও সেয়া এক্সপিৰিয়েঞ্চ কৰিব পাৰে আৰু চ' মই ভাবিলোঁ তাক ট্ৰেইনিং ছেশ্যন এটাকে মানে ছাৰপ্ৰাইজ গিফ্ট হিচাপে দিওঁ তো মই বুক চুক কৰিলোঁ সেয়া এডভান্স বুক চুক কৰি আপোনাৰ সেই বাৰ্থডে দিনা ৰাতি দিছোঁ আৰু তাৰ একদম মনটো এনেকুৱা ফূৰ্তি লাগিছে নহয় দেখি নেক্সট ডে যাব আৰু সি তাৰপৰা আৰু তাৰ মনটো ভালেই লাগিছে মোৰো ভাল লাগিছে যে গিফ্টটো সি মানে ভাল পাইছে অলপ ভাবি মানে সেইটোৱে পালোঁ তাৰপৰা আৰু সেয়া তাৰ লৈ গ'লোঁ তালৈ গেটৱেলৈ তাৰপৰা আমি গৈছোঁ আৰু তাৰ মন চন একদম ভাল লাগি আছে আৰু বুকুখন ধমধমো মাৰি আছে হাঁহি বেলেগ আৰু বুকু ধমধম ফাৰ্ষ্ট টাইম প্লেন চলাব তাৰপৰা এয়া সোমাই গ'লোঁ Hello. We have this booking. Okay. ফৰ্ম ফিল আপ কৰিব দিলে ফৰ্ম ফিল আপ কৰিলোঁ আকৌ ছভিনিয়াৰো আছে সেয়া আপোনাৰ কোনোবা কিবা কিনো বুলিলেও ছভিনিয়াৰো আছে তাৰপৰা আমাৰ ব্ৰিফিং ৰুম এটালৈ নিলে ব্ৰিফিং ৰুমত মানে কি 15 মিনিটমান আপোনাৰ বুজায় মানে আপোনাৰ টেক অফৰ কথা লেণ্ডিঙৰ কথা Thank you. Where you come from? Come from India. India. You guys speak Thai a little bit. ใช่ครับเพราะว่าผมจะทำงานที่นี่ Oh, you work here? ใช่ครับ Okay, today is your first time, right? yeah Okay. Welcome to the flight experience Bangkok. Today you choose package at 30 minutes. For 30 minutes you can choose one airport. We will fly around the airport in 2 times. Okay? Which airport today you will fly? তাৰপিছত তাত এয়াৰপৰ্ট চুজ কৰিব দিছে কোনটো হেৰি দুকেৰে অহা যোৱা কৰোঁ যেতিয়া সি পাৰ' চুজ কৰিছে কিন্তু পাৰ'টো ক'লে যে নোৱাৰিব বিকজ সি বিগিনাৰ ফাৰ্ষ্ট টাইমটো Hello is I think I recommend is your first time. I think it's very hard for you. Please check another airport. চ' সেইকাৰণে সেইটো নোৱাৰিব বুলি ক'লে তেহেঁতে ক'লে যে বহুত মানে পাহাৰ চাহাৰ আছে হেৰি তো ৰানৱেটো মানে বহুত শ্বৰ্ট হয় চ' সেইটো বাৰু আমি জানোৱে এনেও ডেঞ্জাৰাছ এয়াৰপৰ্টৰ ভিতৰতে পৰে পাৰ'টো তাৰপৰা আমি তেখেতকে ক'লোঁ আৰু যে আপুনিয়ে কওকচোন মানে কোনটো ভাল হ'ব সি ক'লে You want a challenging? No. yeah challenging also If you choose a challenging, I recommend you go to Hong Kong. Okay. You take over the ship, let go and landing in the Khai Tak. The Khai Tak is the old Hong Kong airport. You will fly over the city and the landing. okay And fly around the Khai Tak one more time and full soft landing. okay that's good. Today you choose the daytime or the nighttime. Which one would be better The nighttime first and then I will Daytime. change to the okay. Daytime first and then change to nighttime. Okay? Special for you. Okay. ময়ো ড্ৰেছেছ পিন্ধি ল'লোঁ আৰু পাইলটৰ মানে আমাৰ গানৰ লগতে ময়ো এটা পাইলট আৰু পিছফালে বহি যাম ময়ো মানে ককপিটৰ ইমান মনটো ভাল লাগিছে মোৰো চলাবতো নাজানোৱে ক'তনো আৰু প্লেন শ্লেন চলোৱা হেৰি একোৱেই নাই মই তেওঁক স্পেয়াৰ পাইলট আৰু কিবা ক'ৰবাত এক্সিডেণ্ট হ'লে আৰু মইহে বচামগৈ আৰু গৈ পেলাই তাৰপৰা আৰু সেয়া আমি পিন্ধি কৰি তাৰপৰা ভিতৰলৈ গ'লোঁ ভিতৰতে চাওকচোন ইয়াতে আকৌ আপোনাৰ কেপ্টেইন জানৰ মানে চিটটো মানে অকণ লকটো হোৱা নাই চ' কো পাইলটে ঠিক কৰি আছে আৰু এই স্পেয়াৰ পাইলটে ৰেকৰ্ড কৰি আছে তাৰপৰা এইজন যোনজন মানে পাইলট যোনজনে মানে শিকাই আছে আৰু তেওঁ একচুৱেলি ৰিয়েল পাইলট হয় মানে ট্ৰেইন পাইলট ইয়াতে মানে তেওঁ হেৰি কৰে আৰু এয়া মানে ছেশ্যনবিলাক দিয়ে তেওঁ ৰিয়েল পাইলট হয়
সো এয়া দিছে এয়া শিকাই আছে বুজাই আছে এইবিলাক মানে টেক অফ কেনেকে লেণ্ডিং কেনেকে সো আকৌ কি এইবিলাক মইতো নাজানোৱে বাৰু আমাৰ কেপ্টেইনে অলপ চলপ জানে তেওঁ মানে চাই থাকে ইউটিউব আগৰ এইবোৰ ভিডিঅ' মই জানো তাৰ এইবোৰত মানে বিৰাট ইণ্টাৰেষ্ট আপোনাৰ প্লেনৰ হওক গাড়ী হওক কিবা ইলেক্ট্ৰনিক্স হওক খুলি খালি মানে কেনেকে কি চলে সো এইবোৰ চাই থাকে যে তেওঁ সেইকাৰণে ইণ্টাৰেষ্টটো আছে সো অলপ জানে আৰু সো এয়া শিকাই আছে মানে টেক অফ লেণ্ডিং Call you কেনেকে zero flap up, your right hand side. Down one step and move one step and up. And when I call you to open the flap 5, prepare for the landing. Right hand side, flap 1 first and then the flap up. This for the same thing. Remind you for the flap up. Okay? Keep handling the flap up. From 5 to 1. Down, yeah, and up. VHH is your IKO for off and shift and go, and VHH is high flap. So you take off and go straight and then landing in here. Okay. And fire around the python and then full stop landing. Okay? And this is a FMC, 5-man computer, the same like the GPS of the aircraft. When you want to go to somewhere, you click the different airport. Okay? And then you're gonna navigate. Yes, and with this time you see here, it will show the loop on here. Okay? Same here. Now I have to, here I have to put Oh, no, the lane, ladder. Ladder, Follow the center line. সো এয়া আমি টেক্সিৱে' পৰা ৰানৱেত আহিলোঁ আৰু ইঞ্জিন পাৱাৰ আপ দিছে আৰু আমি এতিয়া উৰিম এতিয়া Okay. এয়া উৰিলোঁ এয়া আমি উৰিলোঁ এয়া দেখিছে এতিয়া গম পালে মই কিয় জানে প্লেন চলালে ভয় নকৰোঁ কিয়কি এইটো চিমুলেটৰহে আমি এটা জেগাতে আছোঁ আকৌ এনে সঁচা সঁচি প্লেন চলালে বাৰু মই কেনেকৈ ইয়াৰ লগত বহিম বাৰু Okay, take for example, you see the inside, you see the back on right, 5, under the back on 40. Relax. Under the back on, keep like this all the time, okay? Okay, sorry. Relax. Now you above clear the line, right? Yes. Down. আপোনাৰ একদম সঁচা খচি প্লেনৰ ভিতৰত যোৱা নিচিনা লাগিছে মনটো একদম কিবা লাগি গৈছে মানে ইমান ধুনীয়া লাগিছে আপোনাৰ এইখন চিমুলেটৰটো হ'ল আপোনাৰ বয়িং 737 আৰু এই পাইলটবিলাকক মানে ইয়াতে ট্ৰেইনিং দিয়া যায় মানে হেৰি হোৱা আগত তেহেঁতে ৰিয়েল মানে প্লেন চলোৱা আগত ইয়াতে মানে ট্ৰেইনিং দিয়া যায় চ' মনটো একদম কিবা লাগি গৈছে আৰু বোলো মই এটা পাইলট হ'লো আৰু আজি Okay, the next step. Any gear down. Open about 15. Set speed 155. 15 gears. Okay, and a 155. এইটো এটা খুবেই ধুনীয়া এক্সপিৰিয়েঞ্চ মানে আপোনাৰ এইটো নহয় যে অকল আমাৰ জানে ভাল পালে সেইটো এজ গ্ৰুপৰ সেইটো বুলিও নহয় আপোনাৰ সৰু বা ডাঙৰলে চবেই এইটো এক্সপিৰিয়েঞ্চ মানে খুবেই ভাল পাব মানে আপোনাৰ যিহেতু সঁচা সঁচি প্লেনৰ ভিতৰত মানে নিজেই চলাই থকা নিচিনা লাগে গোটেইখিনি আপোনাৰ ধুনীয়া আৰু কেতিয়াবালে যদি আপোনালোক বেংকক আহে মানে কেতিয়াবালে আৰু যেতিয়া প্লেন আকৌ ৰিজিউম হ'ব বা হেৰি কেতিয়াবা যদি আপোনালোক আহে চ' ইয়াতে কিন্তু মিছ নকৰিব আৰু আহিবই আপোনাৰ আহিবলৈও বিৰাটেই সহজ আপোনাৰ যেনেকৈ BTSত উঠি স্কাই ট্ৰেইনত উঠি আপুনি একমাই BTSত নামিব লাগিব একমাই বুলি কয় একমাই BTSত নামি এইটো কানেক্টেড হৈ আছে মলটো গেটৱে' মলটো কানেক্টেড তাত আহি 3rd ফ্ল'ৰ নে 4th ফ্ল'ৰত মই এতিয়া অকণ পাহৰিছোঁ নহয় 2nd ফ্ল'ৰতহে চৰি 2nd ফ্ল'ৰতে আছে এইটো বিকজ আমি তলৰ পৰা 2nd ফ্ল'ৰতে আছে চ' 2nd ফ্ল'ৰত এনেকৈ আপোনালোক গুচি যাব তাতে আছেই চ' এই এক্সপিৰিয়েঞ্চটো মানে কৰি ল'ব আৰু বা কৰাই দিব আৰু ল'ৰা ছোৱালীকো খুব ভাল পাব এইটো খুবেই বেছি ভাল পাব What is it good? এয়া ফ্লাইট ছেশ্যন শেষ হোৱাৰ পিছত আপোনাৰ ফটো ছেশ্যনো আছিলে চ' ড্ৰেছেছ পিন্ধি সেয়া ফটো চটো উঠিলোঁ চ' চাৰ্টিফিকেট দিব মানে চ' এয়া পাইলটে চাইনটো কৰিলে আৰু এয়া হ'ল এইখন চাওক এইখন হ'ল এয়া আমাৰ ফটো এনেকুৱা এখন দিয়ে আৰু লগতে আপোনাৰ এয়া সঁচা সঁচি পাইলটে চাইন কৰা চাৰ্টিফিকেট এই ভিডিঅ'টো আজি প্ৰায় 2 বছৰ আগতেই লোৱা
মই কেতিয়াও ভাবা নাছিলোঁ মানে মই এনেকৈ ব্লগ বনাম এনেই মেমৰিজৰ কাৰণে লোৱা যায় তেতিয়া ভিডিঅ'ছবোৰ ขอบคุณมาก ขอบคุณ ครั นะคะ บขอบคุณครับ ไว้มีโอกาสเจอกันใหม่ ใช่ครับ কিন্তু আজি আপোনালোকক এইটো দেখাবলৈ পাই মই বিৰাটেই সুখী বিৰাটেই হেপী আৰু মই সকলোখিনিয়ে আমাৰ সঁচা-সঁচি লাগিল একদম মানে গোটেই এক্সপিৰিয়েঞ্চটো অকল সঁচা-সঁচি নহয় কি আপোনাৰ প্লেনখন নুৰে সেইটোৱে আৰু বাকী ইমান ভাল লাগিলে মোৰ পিছত বহি যোৱাজনীয়ে ইমান ভাল লাগিলে চলোৱাটো ভাবকচোন কেনেকুৱা লাগিছে চাগে আমাৰ জানৰ কাৰণে এইটো আনএক্সপেক্টেড গিফ্ট আছিলে আৰু সি মানে বিৰাটেই হেপী গিফ্টটো পাই যিহেতু সি অকণো মানে সপোনতো ভাবা নাছিলে এনেকুৱা এটা দিম বুলি আৰু ময়ো মানে কি ভাবি যে পালোঁ এনেকুৱা এটা গিফ্ট মানে মোৰ নিজৰো ভাল লাগিছে মই যে তেনেকুৱা এটা গিফ্ট তাক দিব পাৰিলোঁ আৰু তাৰপিছত কি আৰু গেটৱে মল গ'লে বোলো ভাবিছিলোঁ সি সেইখিনিত ৰৈ পেলাই নাচাব নেকি থৰ লাগি আৰু নাথাকিব নেকি পিছে ক'ত সি এতিয়াও মানে গ'লে সেইখিনিত ৰৈ অকণমান হ'লেও চাবই মানে সেই দোকানখন আৰু চিমুলেটাৰ য'ত হেৰি হয় সি অকণমান হ'লেও চায়েই এতিয়া সেয়া আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি আৰু ভিডিঅ'ছ বনাম তেতিয়ালৈকে ভালকৈ থাকিব সকলো নমস্কাৰ